মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা ইম্পৰ্টেণ্ট টপিক লেট ভাৰ্বৰ বিষয়ে ডিছকাছ কৰিম। এই লেট ৱৰ্ডটো চেণ্টেন্সত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি। আমি জানো লেট শব্দটোৰ অসমীয়া অৰ্থ হ'ল অনুমতি দিয়া, টু এলাউ বা টু পাৰ্মিট। ইয়াক দিয়া নিদিয়া অৰ্থত ব্যৱহাৰ কৰিব পাৰি। যেনে ৰমেনে মোক কম্পিউটাৰটো চলাবলৈ দিয়ে বা ৰমেনে মোক কম্পিউটাৰটো চলাব নিদিয়ে। ইয়াত দিয়া নিদিয়া অৰ্থ আহিছে, গতিকে ইয়াত আমি লেট ব্যৱহাৰ কৰিব পাৰিম। লেটৰ ইংৰাজী মিনিংটো হ'ল টু এলাউ বা টু পাৰ্মিট। বাক্যত লেট ব্যৱহাৰ কৰিব হ'লে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। সেই ফৰ্মুলাটো হ'ল লেট প্লাছ অবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অদাৰ ৱৰ্ডছ। লেট ৱৰ্ডটোৰ ভাৰ্বৰ গঠন হ'ল লেট, লেট আৰু লেটিং। লেট ভাৰ্বটোৰ তিনিওটা গঠনেই একেই থাকে। প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপলত লেট ভাৰ্বটোৰ গঠন একেই থাকে আৰু প্ৰেজেণ্ট পাৰ্টিচিপল বা ভাৰ্বৰ ফ'ৰ্থ ফৰ্মটোত লেটিং হৈ পৰে। আমি ইয়াৰ পৰা বুজি পাইছোঁ লেটক বাক্যত দিয়া নিদিয়া অৰ্থত ব্যৱহাৰ কৰিব পাৰি আৰু লেটৰ ইংৰাজী মিনিংটো হৈছে টু পাৰ্মিট বা টু এলাউ। তেনেহ'লে তলৰ বাক্যবোৰলৈ আমি মন দিওঁ। নম্বৰ 1, মোক যাবলৈ দিয়া। এই বাক্যটোত দিয়া নিদিয়াৰ কথা আহিছে, গতিকে আমি ইয়াত লেট ভাৰ্বটো ইউজ কৰিম আৰু চেণ্টেন্সটো আমি লেটেৰে আৰম্ভ কৰিম। গতিকে ইয়াত আমি ইংৰাজী বাক্যটো এনেকৈ লিখিব লাগিব, লেট মি গ'। যিহেতু আমাৰ ফৰ্মুলাটোৰ মতে লেট ফাৰ্ষ্ট ইউজ হ'ব চেণ্টেন্সত, ছেকেণ্ড অবজেক্ট মি, তাৰপিছত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম গ', তাৰপিছত আদাৰ ৱৰ্ড। ইয়াত যিহেতু আদাৰ ৱৰ্ড নাই, গতিকে আমি পাতা নাই। মোক যাবলৈ দিয়া, গতিকে আমি লিখিব লাগিব লেট মি গ'। নেক্সট হৈছে তাক ভিতৰলৈ আহিব দিয়া, লেট হিম কাম ইন, লেট হিম কাম ইন। নেক্সট বাক্যটো হ'ল মই তোমাক আজি যাব নিদিওঁ, মই তোমাক আজি যাব নিদিওঁ। এইটো হৈছে ভৱিষ্যতৰ এটা বাক্য আৰু ইয়াত দিয়া নিদিয়া প্ৰশ্ন উঠিছে, গতিকে আমি ইয়াত লেট ব্যৱহাৰ কৰিব লাগিব। গতিকে এই বাক্যটোৰ ইংৰাজী বাক্য হ'ব আই উইল নট লেট ইউ গ' টুমৰো। মই তোমাক আজি যাব নিদিওঁ। ইয়াত মই আছে, গতিকে আই হ'ব। যিহেতু ভৱিষ্যতৰ বাক্য, গতিকে উইল হ'ব। নিদিওঁ কৈছে, গতিকে নট ব্যৱহাৰ কৰিব। তাৰপিছত আমি ব্যৱহাৰ কৰিম লেট অবজেক্ট ইউ ভাৰ্ব গ' টু দ্য আদাৰ ৱৰ্ড। গতিকে ইয়াৰ সম্পূৰ্ণ ইংৰাজী বাক্যটো হ'ব আই উইল নট লেট ইউ গ' টুডে। নেক্সট হৈছে ৰামে মোক তাৰ কম্পিউটাৰটো চলাব নিদিয়ে। ইয়াত দিয়া নিদিয়াৰ কথা আহিছে, গতিকে আমি ইয়াত লেট ব্যৱহাৰ কৰিব লাগিব। গতিকে ৰামে মোক তাৰ কম্পিউটাৰটো চলাব নিদিয়ে, গতিকে ৰামে চলাব নিদিয়ে। ৰাম ডাজ নট, দিয়া অৰ্থ হৈছে লেট, গতিকে ৰাম ডাজ নট লেট, ৰামে নিদিয়ে মানে মি মোক অপাৰেট মানে চলাবলৈ হিজ কম্পিউটাৰ, তাৰ কম্পিউটাৰটো। গতিকে ইয়াৰ সম্পূৰ্ণ ইংৰাজী বাক্যটো হ'ব ৰাম ডাজ নট লেট মি অপাৰেট হিজ কম্পিউটাৰ। ৰামে মোক তাৰ কম্পিউটাৰটো চলাব নিদিয়ে, ৰামে মোক তাৰ কম্পিউটাৰটো চলাব নিদিয়ে। ৰাম ডাজ নট লেট মি অপাৰেট হিজ কম্পিউটাৰ। নেক্সট হৈছে মোক ক'বলৈ দিয়া, মোক ক'বলৈ দিয়া, লেট মি স্পীক। লেট, তাৰপিছত আমি অবজেক্ট বহাইছোঁ, তাৰপিছত আমি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহাইছোঁ, গতিকে লেট মি স্পীক। নেক্সট হৈছে মোক চাবলৈ দিয়া, লেট মি চি। মোক চাবলৈ দিয়া, লেট মি চি হোৱাট আই কেন ডু। মই কি কৰিব পাৰোঁ, মোক চাবলৈ দিয়া। মোক চাবলৈ দিয়া ইংৰাজীটো হয় লেট মি চি হোৱাট আই কেন ডু। মই কি কৰিব পাৰোঁ, মোক চাবলৈ দিয়া বা মোক ক'বলৈ দিয়া, লেট মি স্পীক। নেক্সট হৈছে আই লেট হিম গ', আই লেট হিম গ'। মই তাক যাবলৈ দিওঁ। নেক্সট হৈছে হি ডাজ নট লেট মি প্লে, সি মোক খেলিবলৈ নিদিয়ে। হি ডাজ নট লেট মি প্লে। ইয়াত দিয়া নিদিয়াৰ ক্ষেত্ৰত আহিছে বা দিয়া নিদিয়াৰ অৰ্থ বুজাইছে, গতিকে ইয়াত লেট ব্যৱহাৰ কৰিব পাৰোঁ। হি ডাজ নট লেট মি প্লে, সি মোক খেলিবলৈ নিদিয়ে। নেক্সট হৈছে লেটছ মানে লেট প্লাছ আছ। লেট প্লাছ আছ, ইয়াৰ অসমীয়া অৰ্থটো হ'ব ব'লা আমি, বা লেট আছটোক আমি এনেদৰে লিখিব পাৰোঁ, লেটছ বুলিও লিখিব পাৰোঁ। তেনেহ'লে আমি লেটছ শব্দটো ব্যৱহাৰ কৰি কিছুমান বাক্য আমি গঠন কৰিব পাৰোঁ। যেনে লেটছ গ', ব'লা আমি যাওঁ।
লেটছ লাৰ্ণ ব'লা আমি শিকোঁ, লেটছ প্ৰেক্টিছ ব'লা আমি প্ৰেক্টিছ কৰোঁ, লেটছ গ' হোম ব'লা আমি ঘৰলৈ যাওঁ। ঠিক সেইদৰে ছাত্ৰ ছাত্ৰীসকলে এই উদাহৰণসমূহ সহায় হিচাপলৈ বিভিন্ন ধৰণৰ বাক্য নিজে গঠন কৰিব পাৰিলে বেছি উপকৃত হ'ব পাৰিব বুলি মই আশা কৰিছোঁ। তেনেহ'লে আজিলৈ এৰো, ধন্যবাদ।